এটা বিশেষ মেছেজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া ৰিচাৰ্জ সেৱা সম্পূৰ্ণ 28 দিনৰ বিনামূলীয়া ৰিচাৰ্জ সেৱা আপুনিও চাগে নিশ্চয় পাইছে এই মেছেজটো পিছে ফ্ৰী ৰিচাৰ্জ আপুনি বাৰু পাইছেনে নিশ্চয় পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বিনামূলীয়া ৰিচাৰ্জ সেৱা প্ৰদান কৰা নাই আচলতে এইটো কোনো বিনামূলীয়া ৰিচাৰ্জ সেৱা নহয় প্ৰকৃততে এইটো হৈছে এক ভয়ংকৰ চাইবাৰ এটেক এই বিনামূলীয়া ৰিচাৰ্জ সেৱাৰ বিশেষ মেছেজটোত আপোনাক এটা বিশেষ লিংক দিয়া হয় আৰু কোৱা হয় এই লিংকটোত ক্লিক কৰিলে আপুনি লাভ কৰিব সম্পূৰ্ণ 28 দিনৰ বিনামূলীয়া ৰিচাৰ্জ সেৱা সাৱধান ভুলতো ক্লিক নকৰিব এই লিংকটোত অন্যথা খালী হ'ব পাৰে আপোনাৰ বেংকৰ ধন হেক হ'ব পাৰে আপোনাৰ মোবাইল ফোন চুৰি হ'ব পাৰে আপোনাৰ মোবাইলৰ সকলো গোপনীয় তথ্য গতিকে সাৱধান হওক সতৰ্ক হওক এনে ফেক আৰু ফ্ৰড মেছেজ শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক নিউজ ডেস্ক জনতা কণ্ঠ অসম